आसाम सरकारा नारें लेबुखौ आसामनि रायजोआरि फिथाइ महरै फोसावनायाव रंजाखांदों बाक्सानि आबादारिफ्रा। आसाम सरकारा नारें लेबुखौ आसामनि रायजोआरि फिथाइ महरै फोसावनायनि थांखि लानाय लोगो लोगो गासै रायजोजों लोगोसे बाक्सा जिल्लानि आबादारिफ्राबो रंजाखांदों। आसाम सरकारनि बे फोसावनाया बुहुमनाङैनो गोसारनाय फिथाइनि मानसावगारि नारें लेबुखौ फोजौखांनो थाखाय साखाफारा जादों। जायनि जाहोनाव गाव फोथायथि आरो दिहुननायाबो गोबांसिन बारायगोन। नारें लेबुनि आबादजों जिउ खांबोनाय बाक्सा जिल्लानि गान्थि गामिनि आबादारिफ्रा जोबोद गोजोननाय मोन्दों। लोगोसे नारें लेबुनि मोनसे थार एबा उचित बाजार होनायनि थाखाय आबादारिफ्रा आसाम सरकारनि सेराव खावलायदों। পোনপ্ৰথমে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি নেমু টেঙাক অসম কেবিনেটে জাতীয় ফল হিচাপে ঘোষণা কৰিছে। তাৰ বাবে মই কৃষক হিচাপে খুব উৎফুল্লিত হৈছোঁ আৰু আনন্দিত হৈছোঁ। গাঁতি অঞ্চল বিশেষভাৱে নেমু টেঙাৰ ওপৰত নিৰ্ভৰ কৰিয়ে চলি আছে। ইয়াত পৰিয়াল চলাৰ মুখ্যতঃ আপোনাৰ নেমুৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমাৰ ইয়াত মানে পঢ়া শুনাৰ খোৱা মেলা আদি কৰি যিখিনি যাৱতীয় কাম কাজ আছে প্ৰতি ঘৰ মানুহে নেমু টেঙাৰ ওপৰত নিৰ্ভৰ কৰিয়ে এইখিনি কৰি আছে। 5 বিঘামান আছে। আপোনাৰ 600 জুন জুলাইত ইয়াৰ অৱস্থা খুবেই বেয়া হয়। চৰকাৰৰ উচিত বজাৰখনৰ কথাই বিশেষকৈ ক'ব লাগিব। এখন উচিত বজাৰ যাতে চৰকাৰে ব্যৱস্থা কৰি দিয়ে, দিলে আমাৰ সাধাৰণ কৃষকখিনিয়ে উপকৃত হ'ব। ভাল লাগিছে চৰকাৰৰ যি সিদ্ধান্ত তাত বহুত ভাল লাগিছে। 10 বিঘাৰ গুৰিতে আছে, 10 বিঘাৰ গুৰিতে আছে। কি দাম বেছি আছে? বৰ্তমান হায়েষ্ট 600, মানে 500 550 এনেকৈ বিক্ৰী হয়। শান্তি বজাৰতে বেছি বিক্ৰী। অকল শান্তি বজাৰটো ওচৰৰ বজাৰ বেলেগত আৰু নিয়া নহয়? বেছি নিয়া নহয়, দূৰ হয় ন বেলেগৰ। তো ওচৰৰ কাৰণে সেইটো সুবিধা। চিঙা মানে তো বজাৰটো আৰু লিমিট নাথাকে। ভাল বজাৰলৈ বেছিকৈ চিঙা যায়। 20-25 পোনে বৰ্তমান বহুত লেবু। আজিকালি প্ৰডাকশ্যনটো কম, খৰালি কম হয়, বাৰিষা অলপ বেছি হয়। সেই সময়ত দামটো কম হয় নেকি? 100 টকা বস্তা হয়। হয় নেকি? কি ক'ব চৰকাৰক? সেই সময়ত অলপ বাহিৰত পঠাব পাৰিলে ভাল আৰু সেইটোৱে লাগে আমাক। লেবাৰ মানে ঘৰতে চোৱা যায়, কেতিয়াবা বাৰিষা লাগে চাফা কৰাতে লোৱা যায় লেবাৰ। খৰালি মাহত কিছুমানে দিয়ে যাৰ সুবিধা আছে, বাৰিষাতো আৰু নালাগে।